নমস্কাৰ and welcome back to my YouTube channel. তো গাইজ আজি হৈছে আমাৰ প্ৰেক্টিছ টিচিঙৰ প্ৰথম দিন কিন্তু আমাৰ লগ কেটা মানে যোন কেটা টিচাৰ হ'ব আৰু তাহং এটাও আহিব নাই তাক লগিন 9টা বজাত এছেম্বলি ষ্টাৰ্ট এটা 9টা বাজে আৰু 5 মিনিট আছে আৰু একদম পুৰা আমি আজি ফাৰ্ষ্ট বুলি মেখলা চাদৰ পিন্ধি লৈছোঁ একদম আৰু বৰ্তমান একদম কোলি দেখছি না চবফালে কোলি ভালকে দেখাম ৰ'ব কোলি আকৌ দেখা পাব কেমেৰা কোৱালিটি যেহেতু বেয়া কোলি উৎফাদ নাই আমাৰ এনে ধঙা হৈ থাকে তো এতিয়া আমি স্কুলত যাম স্কুলত যাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশ স্কুলত আৰু যেহেতু গুণোৎসৱ আহি আছে তো অলপ পৰিৱেশটো গুণোৎসৱ হৈছে তো চাই থাকিব ভিডিঅ'টো গাইজ এইখন চাওক আমাৰ ৰিপৰ্টিং লেটাৰ এনেকৈ যদি আমি এপইণ্টমেণ্ট লেটাৰো পালোঁ হয় তো ইয়াৰে ভিতৰত আছে আমাৰ নাম চাম আমি কোনি যাম মানে আৰু গাইজ মই এতিয়া মানে এখন ৰিপৰ্টিং লেটাৰখন জমা দি আহোঁ কালি মানে আমাৰ স্কুল বন্ধ হৈ গৈছিল আমি দিবা নল্লোঁ আৰু এইকাৰণে এতিয়া জমা দি আহোঁ মই এতিয়া চাওঁ এতিয়া আজি 31 ডিচেম্বৰ হয় এতিয়া আছে না নাই আৰু আপোনালোকক পূৰা একদম যেতিয়া স্কুলত যাম তেতিয়া দেখাই আছোঁ তো এতিয়া মই জমা দি আহোঁ স্কুলত আহি দেখোঁ যে মেগাজিনৰ কাম চলি আছে গুণোৎসৱ বুলি গাইজ এতিয়া স্কুলত আহি গ'লোঁ আৰু আমাৰ ক্লাছ 9ৰ ছাত্ৰীবিলাকে গুণোৎসৱৰ কাম কৰি আছে ৰ'ব ভালকৈ দেখাই আছোঁ আপোনালোকক মই এয়া হৈছে কাকু আমাৰ ধুনীয়া গোলাপ ফুল বনাইছে ৰ'জ আৰু মেৰে প্যাৰে ছাবস্ক্ৰাইবাৰৰ কে লিয়ে ये ৰ'জ আৰু এইফালে চলি আছে কাম কি কৰি আছে কৈ দিয়া অলপ পখিলা বানে চাও পখিলা এটা দিয়া ধুনীয়া একদম মই ভ্লগ ষ্টাৰ্টে কৰি দিলোঁ ছাৰ পূৰা ষ্টাৰ্ট কৰি দিলোঁ আহক আৰু এইফালে একদম আৰ্টৰ কাম চলি আছে লেখা মেলা পূৰা গুণোৎসৱৰ একদম আৰু ছাৰ আহিল ছাৰ গুণোৎসৱৰ প্ৰস্তুতি কেনে প্ৰস্তুতি একদম তুংগত আৰু মানে ফুল প্ৰস্তুতি চলি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে ধুনীয়াকৈ কাম কৰি আছে লাগি আছে আৰু এই আৰ্টটো পূৰা ধুনীয়া কৰি আছে গতিকে এইবাৰ ভালেই হ'ব যেন আমাৰ অনুমান আগে পিছে ভাল হয় এইবাৰো নিশ্চয় ভাল হ'ব আমি চাওঁ কিমান মানে আগবাঢ়িব পাৰি ছাত্ৰ ছাত্ৰীসকলৰ মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিখিনি আমি প্ৰকাশ পাব ইয়াত আৰু শৈক্ষিক দিশটোতো থাকিবই ঠিক আছে আজি মই ফাৰ্ষ্ট এটা ক্লাছ কৰিলোঁ ক্লাছ 5ত ভালে লাগছে ক্লাছ কৰি গাইজ নতুন এক্সপিৰিয়েঞ্চ তো আকৌ এইখন এয়া নাই নক কিবা কিবি আৰু বহুত আছে বহুত দিন আজি ফাৰ্ষ্ট ডে বুলিহে তো চাই থাকক ব্লগটো কি তো গাইজ আমি পুৰা একদম হৈছে অবিনাশ ৰাভা নতুন মাষ্টৰ আৰু আমাৰ বিপ্লৱ জ্যোতি ডেকা ক'ত ইফালে ৰ'দ ইফালে আমাৰ নতুন ছাৰ এই মাছৰ পৰা ষ্টুডেণ্টে ৱেলকাম বকি আছে এই আমাৰ বদমাছ চলিকেইটা চাওক গাইজ আজি মোক ষ্টুডেণ্টে বঢ়িয়াকৈ ফুল থৈ দিছে মোৰ কাৰণে ইমান ভাল লাগছে থেংক ইউ গাইজ চাওক ষ্টুডেণ্টৰ পৰা ৰেড ৰ'জো পালোঁ আজি মই এটা কি ধুনীয়া গাইজ আজি হৈছে গুণোৎসৱ আৰু ইয়াত আমাৰ মেমসকলে বৰ্তমান ফটোশ্বুট হৈ আছে পূৰা গোটেইকেইটাই সাজি কাচি আহি গৈছে মেমসকল চাওক গাইজ সিমান্ত তাতে পৰা কিবা এটা কওঁ এয়া হৈছে গুণোৎসৱৰ প্ৰস্তুতি দে হাইদি তোমাৰ কথাই দে হাইদি ভ্লগত দিম এই গুণোৎসৱৰ ভ্লগ হৈছে এই 8:30 বজাতে গুণোৎসৱৰ কাৰণে ৰেডি চেডি হৈ আহি গ'লোঁ মই বৰ্তমান খোজকাঢ়ি আছোঁ কাৰণ আমাৰ অবিনাশ উচিহা আহি পোৱা নাই আৰু বিপ্লৱে এই গেটত ফাঁচি আছে মোক নিবা আহি তো মই খোজকাঢ়ি বৰ্তমান গাইজ এনেকৈ বহুত দিন পুৱা চাদৰ মেখেলা পিন্ধি ওলোৱা নাই মানে সৰস্বতী পূজাত আগতে এনেকৈ পুৱা ওলাই আহিছিলোঁ এতিয়া কিন্তু সৰস্বতী পূজাত যাওঁতে 12টা বাজে কিবা সৰস্বতী পূজা ফিল হৈছে মোৰ কিবা আগতে সৰু থকা সৰস্বতী পূজা ৰ'দ আছে একদম
বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল, আমাৰ কলিমৰা হাইস্কুলৰ পৰা সসন্মানে অৱসৰ গ্ৰহণ কৰি যোৱা অৱসৰী শিক্ষকসকল, এই গাঁৱৰ Hey guys, আমাৰ গুণোৎসৱ দে চা বৰ দেখোন উঠো উঠো কৰি আছে হাও গুণোৎসৱ আমাৰ চলি আছে বৰ্তমান ষ্টুডেণ্টে লিখি আছে কুৱেশ্যন আৰু আমি চাহ খাব আহিছোঁ ইয়াতে আৰু আমাৰ তৃষ্ণা বা কিয় এনেকৈ লুকাই এইখানে এয়া আমাৰ আজি শনিবাৰে হাইস্কুলত এইটো অনিতা, এই তৃষ্ণা, এই অবিনাশ আৰু এইটো মই আমি এটা গুণোৎসৱৰ খানা খাম কি ডিমা আৰু ডিমাৰ আঞ্জা ডিমা আৰু খিচাৰি আমি এটা খাম আপোনালোকে চাব গাইজ গুণোৎসৱত আমাৰ ভাত খোৱা সফল সমাপ্তি বুলিয়ে ক'ব পাৰি ভাত খাবলৈ হ'লে আধা আমি দুটা ভাত খাই আছোঁ আৰু আজি ভ্লগটো শেষে কৰিম আৰু লাহে লাহে আমি